Hello everyone, welcome back to my channel. মই আজি বহুত দিনৰ মূৰত ভিডিঅ' শ্বুট কৰিছোঁ। মোৰ 1 month হৈ গ'ল কিয়নো মাৰ গা বেয়া আছিলে অলপ আৰু মোৰো বেয়া হ'ল। সকলোৰে আমাৰ ঘৰত অলপ গা বেয়া চলি আছিলে, চ' সেইকাৰণে মই ভিডিঅ' শ্বুট কৰিব পৰা নাছিলোঁ। আজি এমাহ মানৰ মূৰত মই ভিডিঅ' শ্বুট কৰিছোঁ, তো ভাবিলোঁ আজি কৰোঁ শ্বুটটো। আৰু আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি নিশ্চয় গম পাইছে আজি মই কিহৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। হয়, মই ভিডিঅ'টো বনাইছোঁ এটা পূজাৰ মেকআপ লুক ক্ৰিয়েট কৰিছোঁ মই এইটো ভিডিঅ'ত। আপোনালোকে এই লুকটো আপোনালোকে কেৰি কৰিব পাৰে পূজাৰ টাইমত। মই এখন ধুনীয়া শাড়ীৰ লগত এইটো কেৰি কৰিছোঁ, শাড়ী আৰু মোৰ এটা পাটৰ ছেটৰ ব্লাউজৰ লগত এইখন মই শাড়ী পিন্ধিছোঁ আৰু এটা মেচি বান ক্ৰিয়েট কৰিছোঁ ইয়াত। তাৰপিছত মই আপোনালোকক দেখুৱাম আইশ্বেডো। মই এটা আইশ্বেডো টিউটৰিয়েলে আপোনালোকে ক'ব পাৰে, তো মই সেইটো দেখুৱাম আপোনালোকক আজিৰ ভিডিঅ'টোত। আশা কৰোঁ আপোনালোকৰ হেল্পফুল হ'ব বুলি, তো চাই থাককচোন ভিডিঅ'টো। আহক ষ্টাৰ্ট কৰোঁ। গাইজ, মই এতিয়া মুখখন ধুই আহিলোঁ। মুখখন ধুৱাৰ পিছত মই এতিয়া লগাম মইশ্চাৰাইজাৰ ফাৰ্ষ্ট। আপোনালোকে যিকোনো ব্ৰেণ্ডৰ মইশ্চাৰাইজাৰ লগাব পাৰে। এতিয়া মই ইউজ কৰিম প্ৰাইমাৰ, এইটো ইনচাইটৰ হয়। এতিয়া মই লগাম ফাউণ্ডেশ্যন। এতিয়া মই ইউজ কৰিম কনচিলাৰ। আকৌ ইউজ কৰিম কম্পেক্ট, মানে যিটো মই চকুত লগালোঁ কনচিলাৰ, সেইখিনি পেক হৈ থাকিবৰ কাৰণে।
এতিয়া মই আঁকিম আইব্ৰ'জ তাৰ কাৰণে ইউজ কৰিছোঁ ব্ৰাউন কালাৰ ব্লেক কালাৰ আপোনালোকে ইউজ নকৰিব ব্লু কালাৰ এতিয়া মই ইউজ কৰিম হাইলাইটাৰ এইটো চিৱানৰ পেলেটছৰ হয় সো মোৰ মেকআপ কৰা হৈ গৈছে এতিয়া মই কৰিম হেয়াৰটো আৰু শাড়ীখন পিন্ধি লম আপোনালোকেও এইদৰে পূজাৰ মেকআপ লুকটো ক্ৰিয়েট কৰিব পাৰিব ৱেইট কৰক ফাইনেল লুকটোলৈ গাইজ মোৰ লুকটো কমপ্লিট হৈছে আৰু আপোনালোকে কমেণ্টত জনাবচোন মোৰ লুকটো কেনেকুৱা লাগিছে আৰু আজি আপোনালোকৰ যদি এই মেকআপ লুকটো ভাল লাগিছে দেন নিশ্চয় কেৰি কৰিব পাৰে পূজাত আৰু যদি ভাল লাগিলে দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো গ্ৰ' কৰাত অলপমান সহায় কৰিব অলপমান আৰু ছাবস্ক্ৰাইব বাটনৰ ছাইডত থকা ন'টিফিকেশ্যন বাটনটো বেল বাটনটো হিট কৰি দিব